হেল্ল' গাইজ, আজি MSSCত CSECৰ উদ্যোগত এটা চিভিল ছাৰ্ভিচেছৰ ওপৰত ছেশ্যন হৈছিলে। ছেশ্যনটোৰ স্পীকাৰ হিচাপে ইনভাইট কৰা হৈছিলে ৰাজদীপ লেখাৰু ছাৰক। তেখেতে চিভিল ছাৰ্ভিচেছৰ ফিল্ডত বেলেগ বেলেগ ডিটেইলছ আমাক জনায়। কলেজ উইকৰ ক্ৰিকেট টুৰ্ণামেণ্ট এতিয়াও চলি আছে আমাৰ। আজি আছিলে হোষ্টেল 6 ভাৰ্চেছ হোষ্টেল 9ৰ ক্ৰিকেট মেটছ আৰু আমাৰ হোষ্টেল 6-এ জয়যুক্ত হয়। গাইজ, মই আজি আনবক্সিং কৰিবলৈ গৈ আছোঁ ইছামিট 25 ইচেল IIT বম্বেত দিয়া কিটটো। প্ৰথমতে মই পালোঁ ইছামিট অভাৰভিউ বুকখন। তাতে কোনটো ইভেণ্ট ক'ত হ'ব, কোন আহিব সেই বিষয়ে লিখা আছিলে। নেক্সট মই পালোঁ এখন সৰু নোটবুক, তাতে কিবাকিবি বস্তু নোট কৰিব পৰা যাব আৰু ইচেলৰ ফালৰ পৰা এটা কলম দিয়া হৈছে আমাক। লিখি চোৱা নাই বাৰু, এতিয়া পিছত লিখি চাব লাগিব কেনেকুৱা হয়। দেন মই পাওঁ কেইটামান ষ্টিকাৰ্ছ আৰু এটা ইচেলৰ লগ' থকা কিৰিং। এইটো ইম্পৰ্টেণ্ট আছিলে। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।